welcome to his vlog. 3, 2, 1, and go! শিয়ৰি শিয়ৰি ক'বলৈ মন যায় আকৌ এবাৰ নমস্কাৰ ৰাইজসকল মই আহি গ'লোঁ মানে আকৌ এটা নতুন ভিডিঅ' লৈ আহি গ'লোঁ মানে পূৰা শ্বুটিং চলি আছে ৰেগুলাৰ শ্বুটিং চলি আছে ইয়াৰ আগৰ ব্লগটো দিছিলোঁ তাৰপিছত শ্বুটিং চলিয়ে আছে আৰু ভিডিঅ' কৰিবলৈ ইমান মোবাইলৰ স্পেচ নাইকিয়া হ'ল গতিকে বেছিকৈ ভিডিঅ' বনাব পৰা নাই আৰু বৰ্তমান মই এতিয়া আছোঁ বোকাঘাট আৰু বোকাঘাটত মানে কি হ'ল শ্বুটিংটো কৰি হ'ল যোনটো এতিয়া ব্লগ বনালোঁ শ্বুটিং কৰি হ'ল তাৰপৰা মই কালি ৰাতি থাকিলোঁ ইয়াত ৰুমত তাৰপৰা মই বোলো আৰম্ভণিটো আকৌ কৰিবলৈ মোৰ থাকি যায় নহয় জানেই এতিয়া আৰম্ভণিটো থাকি গ'ল গতিকে মই এতিয়া আৰম্ভণিটো কৰিছোঁ আৰু এতিয়া পলমকৈ হ'লেও সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ মানে পলমকৈ বুলি কেলৈ কৈছোঁ আজিয়ে উৰুকা মই সেইকাৰণে ভিডিঅ'টো আজি বনাইছোঁ কিন্তু মই আপলোড কৰিম দুদিনৰ পিছত গতিকে এই দুদিন অকণমান বিজি থাকিম গতিকে সেইকাৰণে পলমকৈ বুলি কৈছোঁ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে মেজি ঘৰত মেজি চেজি হৈ আছে মই যাবই পৰা নাই এতিয়ালৈকে মই যাওঁহে লাহে লাহে এতিয়া 9টা বাজিছে ৰাতিপুৱা তাৰপৰা যাওঁ ঘৰত পাওঁগৈ তাৰপৰা ঘৰত গৈ এইকেইদিন লাগি দিম বিহু চিহু মেজি চেজি অকণমান ফূৰ্তি চুৰ্তি কৰিম আৰু তাৰপিছত গতিকে ভিডিঅ' বনাবলৈ অকণমান টাইমো নহ'ব এডিট চেডিট কৰিবলৈ টাইম নহ'ব গতিকে সেইকাৰণে পলমকৈ ভোগালী বিহুৰ শুভেচ্ছা বুলি কৈছোঁ গতিকে যেনেকৈয়ে ভাবে ভোগালী বিহুৰ শুভেচ্ছাটো মোৰ ফালৰ পৰা লৈ লওক দেই গতিকে চাই থাকক এতিয়া আৰু এটা শ্বুটিং মানে আৰু শ্বুটিং হ'ল মাজতে ব্লগ বনাব নোৱাৰিলোঁ আৰু পিছলৈ বনাম গতিকে চাই থাকক হেল্ল' 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 গাইজ হেপী বিহু মাঘৰ মানে নহয় ভোগৰ মাঘালী বিহু নহয় মাঘৰ ভোগালী বিহু গতিকে মাঘৰ ভোগালী বিহু সকলোকে হিয়াৰ পৰা ওলক মৰম যি আছে চব যাচি দিছোঁ গোটেই বডিৰ পৰা যাচি দিছোঁ ল'লে ল'ব নল'লে নাই মুঠতে আপোনাৰ খাই লগত গাহৰি চুলাই খাই নিচা হৈ পৰি থাকিব লাগিব সেইটোকে কয় মাঘৰ বিহু মানে মাঘৰ বিহুটো আমি অকণমান ইণ্ট্ৰডিউচ কৰিব লাগিবই দেই এই ৰাইজসকল আমি পাই গ'লোহি আমি মানে মুনদাহঁত কালি আহিলে ন কালি আহিলে তাৰপৰা মই বাইক লৈ আহিলোঁ এই মাত্ৰ বাইক লৈ পাইছোঁহি গোলাঘাটৰ পৰা একদম বোকাঘাট ৰাতিপুৱা সোনকালে 5টা বজাত উঠি গা চা ধুই ৰেডি হৈ ধুনীয়াকৈ ওলাই কৰি আহিলোঁ আহি পেলাই মই জাষ্ট পাইছোঁহি বাকী ডান্সাৰসকল আহি আছে আমাৰ গাড়ীখন বোলে অকণমান পঞ্চাৰ হ'ল আহি আছে তেখেত বোলে তেওঁলোক পোৱাহি নাই মানে কথা কওঁতে তেখেত হৈ গৈছে তেওঁলোক পোৱাহি নাই তাৰপিছত আহিব পাবহি গাড়ীখন অকণমান প্ৰব্লেম হ'ল মই এতিয়া বাইক লৈ আহিলোঁ তাৰপৰা এতিয়া পাইছোঁহি ভাত চাত খাই কৰি ল'লোঁ খালি বাইকত আহোঁতে অকলে আহিলোঁ যে ভিডিঅ' কৰি দিবলৈ মানুহ নাই গতিকে আৰু উপায় নাই বাইকত অহা ভিডিঅ' কৰিবলৈ নহ'লে আৰম্ভণিটো কৰিবলৈ নহ'লে ইয়াত আহিয়ে ভাবিছোঁ ব্লগ বনাম বুলি আৰম্ভণিটো বেলেগকৈ কৰি দিলোঁ বাৰু চালে নহয় চাই থাকক দেই দেখিছে নহয় এইটো লোকেশ্যন সেইদিনা দেখুৱাইছিলোঁ যে ভিডিঅ'টো ইয়াৰ আগৰ ব্লগটোত একেটা লোকেশ্যন বোকাঘাটত হলচি মুখ তাত লোকেশ্যনটো দেখুৱাই দিওঁ শ্বট দিবলৈ ৰেডি আজি কি কৰি দিলে এয়া আমাক বিহাৰী বনাই দিলে বিহাৰৰ পৰা আহিছোঁ আমি অসমৰ বিহাৰী আমি এতিয়া পংকজ দা মই আৰু আমি মুনু দা আমি তিনিটা এতিয়া এখন লৈ তুলি বনাবলৈ লেব বনাম চাই থাকক জলদি এয়া চাইকেল চাই থাকক আজি লেব তুলি বনাম এটা কতে বনাব এইবোৰ বেপাৰী আজি
ক'ৰ পৰা আহিছে দাদা দাদা বনাব নেকি আমাৰ ঘৰতে লেপ বহুত আছে ব্লেংকেট লাগে পটলীয়া ব্লেংকেট আছে আমাৰ পাতলীয়া মোক কম নাইকিয়া চাইকেলখন দিলে এখন নোযোৱা হ'ল এইটো মানে আগতে নহয় ঘৰত যেতিয়া লেপ তুলি বনাবলৈ আহে বিৰাট ভাল লাগে আৰু একদম উৎসুকতাৰে চাওঁ এইটো ন আমাৰ হাতে মাৰি চাওঁৱেই একদম মজা লাগে কিন্তু হাতে নেমাৰে ভৰিয়ে মাৰে কিবা এনে বিষাই নে চাউণ্ডটো ভাল হৈছে ন এইটো উত্তৰ নাৰীহে গম পোৱা নাই উত্তৰ নাৰী হয় তেতিয়াহ'লে তিনিটা উত্তৰ নাৰী ইয়াত লাগি আছে কিন্তু আজিকালি এইটো চেঞ্জ কৰিলে আগতে উত্তৰ নাৰী আছিলে কিন্তু আজিকালি এইটো ফিটিং কিবা এটা আগলে ব্লেক কালাৰ আছিলে আজিকালি কিবা প্লাষ্টিক কৰি পেলালে নাইলন জাতীয় কিমানো উট মাৰিব বুলি উট মৰি গৈছে না মৰি গৈছে বাইক চাইকেলে চলি থাকিলেহে যাব পাৰিম এনেকে স্কুটি বেক চাইডে বহি ল'ব ন আমাৰ এতিয়া যুগৰ বেপাৰী দিনত লেপ ল'বা তুমি নালাগে আমাক কম্বল লাগে কম্বল দেখিছে আমি বহি আছো হয় আমি বহি আছো দেই দেই এইফালে শ্বট লৈ আছে দেই আমি বহি আছো এয়া ইমান দেৰি হ'ল কিয় হ'ল ইমান দেৰি কৈ দিয়া নক'ব দেই গা ধুলো আজি গা নোধোৱা কাৰণে দুখন গাড়ী পামচাৰ হ'ল দুখন গাড়ী সলাইছে দুইখনে পামচাৰ এতিয়া কৈ আছে কোনে গা নুধুলি মই নুধুলো মই কোৱাই নাই হেৰিলে আহিলে বাৰু ডিছপ্লে খালি চেকি ফিলটো আছে মানে কিয় আছে ঠিকে আছে ন কি ডিছপ্লে কেনেকুৱা হৈছে কিন্তু ইয়াত চেকি পাই আছো চেকি হৈ আছে লৰিছে যে স্পীডো বহাল লাহেকে ৰৈ আহি গম কিয় জানো নে জানো মই ফুৰিলো বেয়াকে দূৰেৰ গামোচাখন কেলে ৰাইজ বুট ব্ৰেক কি ব্ৰেক বুট ব্ৰেক বন্ধুটা গোটাবি আকৌ কলা মনিটো মোক তুলি বেপাৰ নহয় আৰু যে লেপ তুলি বনোৱা কি বুলি কয় তুলি বেপাৰী লেপ বেপাৰী বেপাৰী বুট ব্ৰেক কৈছে বুট ব্ৰেক তাৰ আকৌ অলপ পিছত আৰু যিটো ব্ৰেক হ'ব হয় না নামটো কি এই ছোৱালীজনী হা পেনি পেনি আহিছে শ্বুটিঙলৈ পেনিয়ে কি ধুনীয়া ড্ৰেছ এটা পিন্ধিছে দিছে নাই পিংকি অঁ পেনিয়ে পিংকি পিন্ধি আছে সি পেলাই শ্বট লৈ আছে ধুনীয়াকৈ বহি আছে ইয়াৰ পংকজাত বহি আছে পংকজা কিবা এটা কওক ধুনীয়া লাগিছে চোৱা সেইফালে সেইটোৱে কথাটোৱে হ'ল সেইটো ধুনীয়া লাগিছে কথা এটা আছে চাই আছে নে চাই থাকক দেই সেইটোৱে কথা কেনেকৈ হৈছে আমাৰ মাজলৈ ঢলা মাৰি দিয়া ফিল্ডটো কেনেকুৱা একদম ফিল্ডটো কেনেকুৱা লাগিছে মানে কেনেকুৱা নহয় মোৰ মোবাইল কেইটাৰ ভয় লাগিছে মোবাইল কেছ কৰিম ডেলিভাৰী লৈছে
অংৰা ফাঁচি গ'লি ৰাইজ শ্বুটিঙৰ মাজতে এয়া তেওঁলোকে মাছ ধৰি আছে তেওঁলোকৰ গাঁৱতে আমি শ্বুটিং কৰি আছোঁ তেওঁলোকে মাছ ধৰিবলৈ আহিছিলে ইয়াত তাৰপৰা আমাৰ শ্বুটিঙৰ মাজতো অকণমান উলিয়াই দিছে কি সুন্দৰ লাগিছে চাওক সকলোৱে সাঁতুৰি পেলাই মহিলাসকলে মাছ ধৰিছে চাই থাকক ৰাইজ মেগী আহি গ'ল এইবাৰ মেগী ব্ৰেক এতিয়া মানে মেগী বেগ এতিয়া আমি মেগী খাওঁ আৰু পিছত ঢেৰ কিবা কিবি বেগ হ'ব দেখুৱাই থাকি পেলু পেলু মিলি পেলু মেগী মেগী চাই থাকক ৰাইচ লাহে লাহে যা নাই লাহে লাহে যা লাহে লাহে আমাৰ আমাৰ এই ভুটকাটোক আপোনালোকে দেখিছে চাগে হয়নে বহুত গানত ওলাইছে আগত ওলাই একদম আমাৰ এই বাহুম্বা চাইছিলে নহয় বাহুম্বাটো আছে সেইটো কি দিলে আকৌ ৰাইচ এক্সট্ৰা প্ৰতিভা সেইটো মোৰ অকল বাহুম্বা নহয় সাংঘাতিক গানত ওলাইছে অকল এনেকেই থাকে মানুহটো চাই থাকোঁ আহি আউট হৈ যায় ঐ খাবলৈ ব'লা একদম মাতিছে আহিছে ওলাব আকৌ আমি উলিয়াম আকৌ হয় না বগৰীডালে মাটিদাল ৰাইচ মাটিদাল খাই ভাল পোৱা সকলে ইয়ালৈ আহিলে হৈছে বোকাঘাটৰ ধনশিৰি মুখলৈ হয় নাই জেগাটো কি আছিলে পিছু চাপৰি মাটিদাল খাই ভাল পোৱা সকল আহি যাওক ৰাইচ ভাত ব্ৰেক এইবাৰ ভাত ব্ৰেক হ'ল ভাত ব্ৰেক আমি ভাত চাত খালো তাৰপিছত ভিডিঅ'টো বনাইছো চাই থাকক মানে মেইন কথাটো হ'ল আপোনালোকক ইম্পৰ্টেণ্ট কথা এটা কওঁ মোবাইলটো চাৰ্জ নাই গতিকে এই জংঘলখন দেখুৱাই দিয়া সেই গোটেই জংঘলখনত মানে সেই এই জংঘলখনত মানে চাৰ্জ দিবলৈ জেগা নাই গতিকে আমি ভিডিঅ'টো আমাৰ নাইট শ্বুটো আছে ৰাতি দেখাম দে চাই থাকক চাৰ্জ দিলাম আকৌ দে দিলাম চাৰ্জ দিবলৈ জেগা নাই নিদো বেলেগ নাম মোবাইলত এজনৰ মোবাইলত বনাম চাই থাকিব ৰাতি ছুটি ৰাইজ দেখিছে এয়া আমাৰ চাৰ্জ অকণমান আছেগৈ যেন তেন কৰিছোঁ আৰু নাইট শ্বুটৰ ভিডিঅ'কেইটা শ্বুট আৰম্ভ হোৱা নাই এতিয়ালৈকে ঠাণ্ডা লাগিছে আমি বহি আছোঁ চব কি ধুনীয়া লাগিছে গছকেইজোপা দেখিছে নহয় চাই থাকক দেখুৱাই আছোঁ এন্ধাৰতে চিঞৰি ক'বলৈ মন যায় ইমান ঠাণ্ডা এবাৰ ইমান ঠাণ্ডা আমাৰ ঠাণ্ডা লাগিছে আপোনালোকৰ নাই লগা নহয় চাই থাকক দেই শেষ কৰিম আৰু দুটামান ক্লিপ ল'ম তাৰপিছত শেষ কৰিম মানে মোবাইলটো চাৰ্জ নাই যে অকণমান শ্বট ল'ব লাগিব গতিকে ৰাতি জংঘলৰ মাজত আছোঁ বাই
ৰাইজ ঠাণ্ডা 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 চক চক শ্বুটিং কৰি আছে ডাবল কেমেৰা কৰি লৈছোঁ চক দেখিছে ন অকণমান এনেই শ্বৰ্টটা এনেকৈ লৈ লৈছোঁ Hello guys, welcome to his vlog. আমাৰ ৰাতি আমাৰ ছোৱালীকেইজনী উলিওৱাই নাই নহয় আমি ভিডিঅ'ত এই দুজনী ৰখি আছে ওচৰতে সেইফালে এইও চেনেল এটা আছে কৈ দিয়া তোমাৰ চেনেলটোৰ কথা মোৰ চেনেলটোৰ নাম নেইনা বৰুৱা চেনেল ছাবস্ক্ৰাইব কৰি অঁ আৰু এই ভিডিঅ'টো এই ভাগৰ মোবাইলতে বনাইছোঁ মোৰতো মানে চাৰ্জত দিলোঁ চুইয়া পিন্ধিলোঁ পকেটত সোমাই আছে মোৰ ছাগলীজনী পাই আছিলে নেকি বাৰু এইটো কলা ছাগলী কি হ'ব ৰিলটো থাকি গ'লগৈ আজি বনাব ৰাতি 2টা বজাত ইমান ধুনীয়া দেখি তোমাক এনে মোৰ ছাগলীজনী পাই আছিলে নি বাৰু দেখিছিলে নি বাৰু কলাকে আছিলে পিছত চাম আপোনালোকে আৰু লাষ্টৰ শ্বট এটা চাওক তাৰপিছত সামৰি দিম দেই নহয় মোৰ ছাগলীজনী বাদ দিয়া নহয় কাইলৈ যায় বাঘৰ বিহু আছে কাটিব চাৰক দে শেষ কৰিব হৈছে বাই বাই ভোগৰে ভোগালী খামেহেনো গাহৰি ভোগৰে ভোগালীতে খামেহেনো গাহৰি আৰু খামে লগতে আৰু খামে লগতে খামে লগতে তোমালোকৰ ঘৰলৈ যাব পাৰে দিয়া মৰম দিয়া মৰম গাইজ এয়া শ্বুটিং হৈ আছে আমাৰ শ্বুটিং প্ৰায় শেষ হৈছে আৰু এয়া আমিও আমাৰ ব্ৰেকআপ হ'ল মানে বাকী লাষ্টৰ শ্বট 2টা আছে পংকজ দা আৰু আমাৰ ছিংগাৰ বাই এক্টিং কৰিছে আজি পিংকি বাৰ লগত কথা অলপ মানে ভিডিঅ' ক্লিপ এটা ল'বলৈ আছে লোৱাই নাই মানে আগতীয়াকৈ আপুনি পাবই আপোনালোকে চাই ল'ব বাৰু ক্লিপটো কিবা এটা কৰি ল'ম যদি নোৱাৰোঁ বেয়া চেয়া নাপাব ল'ব কাৰণ শ্বুটত বিজি আছে আমাৰ শ্বুটটোত দি হ'ল আৰু জানেই শ্বুটিঙৰ মাজত বিজি থাকিলে ভিডিঅ' ইমান কৰিব পৰা নহয় আৰু কিছুমান প্ৰব্লেমো হয় ভিডিঅ' দেখাবলৈ হয়নে হয় গতিকে যি পাৰিলোঁ দেখালোঁ আৰু ভিডিঅ'টো গোটেই সোপাৰ লগত শেষ কৰিম বুলি ভাবিছিলোঁ কিন্তু গোটেই সোপা হেৰি গ'লগৈ ডান্সাৰ আৰু আমি দুজন মানে এওঁলোকতো কালি আহিলে থাকিব লাগিব আৰু মইতো বাইক লৈ অকলে আহিলোঁ গতিকে থাকিব লাগিব আজি আমি একেলগে থাকিম ৰাতি হোটেলত থাকিম গতিকে যি হ'ল লাষ্ট কথা ৰেডি 3 2 1 ভিডিঅ' যদি ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই বাই